নাই, তোমাৰ হাঁহিৰ মই বলিয়া হোৱা নাই। নাই হোৱা বলিয়া তোমাৰ লয়লাভ ভংগীমা চাই। মই কেৱল বলিয়া তোমাৰ বাৰিষাৰ আকাশখনতকৈও কলা চুলিকোছাৰ বাবে। প্ৰতিবাৰ যেতিয়া তুমি কাষেদি যোৱা, কিয় বাৰু এৰি যোৱা তোমাৰ চুলিৰ সুবাস? সেয়া কিহৰ সুবাস? ক্লিনিক প্লাছ নে ভিভেল নে কোনোবা নাম নজনা বিদেশী কোম্পানী? মোৰ মনত আছে ভালকৈ, চাইছিলা মোক সিদিনা, যেতিয়া তোমাৰ চুলিকোছাই চুই গৈছিল মোৰ মুখ, কৈছিলা আই এম এক্সট্ৰিমলি চৰি। তুমি জানো জানিছিলা সেই 3 ছেকেণ্ড যে মই সৰগৰ নিচাত মাতাল হৈ গৈছিলোঁ? তোমাৰ জানো মনত আছে কিদৰে বেঙাৰ দৰে চাই লৈছিলোঁ তোমাক? মুখেদি বাগৰি অহা নাছিল এটা শব্দ। ভাবিছিলে চাগে অহংকাৰী মই, ব্ৰহ্মচাৰ্য ব্ৰতত অটল। তাৰপিছত কি হৈছিল বাৰু? নাই, মোৰ মনত নাই। তোমাৰ মুখ, হাঁহি আৰু চুলিয়ে মুকবধিৰ কৰি পেলাইছিল মোক। কিমানবাৰ যে লোভ কৰিলোঁ মনত সেই 3 ছেকেণ্ড সময়, জীয়াব চেষ্টা কৰোঁ সেই মুহূৰ্ত অনন্তকালৰ কাৰণে। নাকত লাগি ৰৈছে তোমাৰ চুলিৰ সুবাস, তেনেকুৱা সুবাস পালে ভাবোঁ কিজানি নজনাকৈ ৰৈছে এই কাষত। চকুৱে ভাগৰি নপৰালৈকে বিচাৰি ফুৰে তোমাৰ অভিমানী মোক। মাতিম বুলিও মাতিব পৰা নাই তোমাক। মই যে তোমাৰ নিথৰুৱা দুখীয়া প্ৰেম, ভাল পালে কি বুলি পাব মোক? মই নিজে ভাল পাব পৰা নাই নিজক। তথাপি বাৰে বাৰে কাষেৰে যাওঁ, মাথো এটাই আশা লৈ, চুই যাওক তোমাৰ কলা চুলি গুচাই মোৰ ঘাম মাটি লগা লেতেৰা মোক। আকৌ শুনিম তোমাৰ আই এম এক্সট্ৰিমলি চৰি।